হেল্ল' হেল্ল' এয়া দেওবৰীয়া ৰাতিপুৱাৰ সময়। এতিয়া মই উঠি পেলাই মৰ্ণিং ৱাক কৰি আছিলোঁ আৰু ইমান ধুনীয়া পৰিৱেশ, ঠাণ্ডা হৈ আছে আৰু আজি বতৰটো অকণমান ডাৱৰীয়া হৈ আছে। সেয়ে এতিয়া আমি দুইজনে ওলাই যাম খোজকাঢ়িবৰ কাৰণে। মই ওলাই পেলাই ৰেডি হৈ আছোঁ। আমাৰ আকৌ তেখেত আহি পোৱাই নাই নহয়, বহুত টাইম লাগে আহিবৰ কাৰণে ওলাই মেলি। মই আৰু কি কৰিম, সেইকাৰণে বাহিৰতে অলপ চোতালখনতে, আমাৰ ভাড়াঘৰৰ চোতালখনতে আৰু অলপ খোজকাঢ়ি আছোঁ। চাওঁতে চাওঁতে মোৰ যোৰহাটৰ পৰা নগাঁৱলৈ যাবৰে হ'ল কলেজৰ কাৰণে। একদম বেয়া লাগিছে আৰু কেইদিনমানৰ কাৰণে আকৌ আহিব নোৱাৰোঁ, নেক্সট মাহতহে আকৌ আহিব পাৰিম। সেইকাৰণে আৰু আজি দিনটো অকণমান ভালকৈ পাৰ কৰিব লাগিব। সেইটোকে অকণমান ভাবি মেলি আমি দুইজনে এতিয়া গৈ আছোঁ আমাৰ য'ত ঘৰ বনাই আছে তাতে গৈ আছোঁ। এয়া গৈ পামগৈ আৰু তাৰপিছত তাৰ পৰা আহি পেলাই মই গা ধুই ধূপ ধূনা লগাই পেলাই এতিয়া মই এটা ব্ৰেকফাষ্ট বনাব লৈছোঁ। ব্ৰেকফাষ্টটো হ'ল কি জানেনে, কালি ৰাতিয়েই মই অকণমান চাউল আৰু মগুৰ দাইল, যিটো হালধীয়া ৰঙৰ মগুৰ দাইল থাকে, সেইটো মানে তিয়াই দি পেলাই পেষ্ট বনাই থৈছিলোঁ ফাৰ্মেণ্টেড হ'বৰ কাৰণে। অকণমান ডোচা টাইপ, ডোচা নহয় ঠিক, এনেকৈ মই বনালোঁ। বেটাৰটো মানে থৈ দিছিলোঁ ধুনীয়াকৈ। তাৰপিছত এইটো টাৱাত মানে অকণমান নিমখ পানী ছটিয়াই বনাইছোঁ। ভালেই লাগিছিলে, যেনেকৈ আমি পিঠাগুড়ি দি পেলাই যে খোলা চাপৰি পিঠা বনাওঁ তেনেকৈ বনাইছিলোঁ। তাৰপিছত আলু তাতে মাজতে আলু আৰু বিলাহী মানে বইল কৰি পেলাই অকণ ভাজি লৈছোঁ, ভাজি পেলাই মই বনাইছোঁ। আৰু এয়া হৈছে নাৰিকলৰ চাটনি, খুব ধুনীয়া লাগিলে খাই। তাৰপিছত আমি আকৌ ঘৰৰ পৰা আহোঁতেই মানে অকণমান বজাৰ কৰিব লগা আছিলে। মানে নাৰিকলৰ যে চাটনি এটা বনাইছোঁ, মই আগতে ভিডিঅ'টো দিলোঁৱেই। তেতিয়া মানে এটা আমাৰ নাৰিকল ল'ব আছিলে। তাৰপিছত অকণমান আগলৈ গৈ পেলাই দোকান এখনত দেখিলোঁ বাঙি আছিলে। এই বাঙিটো গাখীৰৰ সৈতে খাবলৈ খুব ধুনীয়া লাগে, সেইকাৰণে লৈ আহিলোঁ। এইখন হ'ল দেওবৰীয়া বজাৰ, সদায় বহিয়ে থাকে, কিন্তু ছানডে মানে বহুত ডাঙৰ এখন বজাৰ আৰু চায়ে ভাল লাগে। মই আহিলেতো ছানডে আমি দুইজনে, মোৰ মিষ্টাৰ আৰু মই সদায় যাওঁ ইয়ালৈ। একো মানে কমকৈ, আমি 4টা মানুহ কমকৈ কিনিলেও হৈ যায়, সেইকাৰণে কিন্তু আমি সদায়ে যাওঁৱেই। ছানডে মানে ছানডে হ'লে আৰু যাওঁৱেই, বহুত ভাল লাগে গৈ পেলাই। আৰু ইমান মানুহ আহে, খুব ভাল লাগে। ছানডে দিনটো সঁচাই সকলোৰে ভাল লগা নহয়নে? কেইটকা? 20 টকা। Split personality, sometimes sour, sometimes sweet. Split personality, sometimes sour, sometimes sweet. ফুল দীপাংকৰ স্কুলো পাৰ হৈ গ'ল।